ৰাতিপুৱাই শুই উঠি খিৰিকীটো খুলোঁ যে এফালে চৰাই দুটা আহি ৰখি আছে আমাৰ ঘৰৰ পিছফালে। তাৰে পিছতে মই চাহ কাপো খাই ল'লোঁ। খাই উঠি গা পা ধুই এফালে আমি নতুনকৈ গোট খুলিছোঁ। তাৰে কিবা নাম লিখিব লগা আছিল, মই নামকেইটা লিখিও থৈ দিলোঁ। মানে কোনে পইচা দিছে কোনে পইচা দিয়া নাই আমি মাহে প্ৰতি তুলি কিনে একাউণ্টত থৈ দিওঁ। তাৰে পিছতে এফালে কণীত আমাৰ হাঁহজনীয়ে কেনেকৈ কণী পাৰি থৈ দিছে আজিয়ে প্ৰথমবাৰ দেখা পাইছোঁ, কেনেকৈ আপোনালোককো দেখুৱাই দিছোঁ। এফালে কয়লাৰ মুৰ্গীটোও পাৰি আছে, এটা টিকলাকৈও পাৰি থৈ দিছে। আমি এনেকৈ জমা কৰি কিনে জৰা 20 টকা 20 টকাকৈ বিক্ৰী কৰি আছোঁ। তাৰে পিছতে দুপৰীয়াৰ সাজত ঢেকীয়া ভাজিলোঁ আৰু মায়ে কিবা শুকান মাছ ধনিয়াৰ লগত বনাইছে। তাৰে পিছত আবেলি হাঁহটো বিচাৰি আনিলোঁ, এনেকৈ আহিবই নাজানে ঘৰত। তাৰে পিছত সন্ধিয়াৰ টাইমত এনেকৈ চানাও খালোঁ। আজিলৈ আহিছোঁ, বাই বাই।